মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক লিখিবলৈ শিকিম। ক লিখিবলৈ প্ৰথমে এইদৰে চিধাকৈ বাওঁ হাতৰ পৰা সোঁ হাতলৈ এডাল আঁচ টানি লোৱা। অকণমান তলত, আঁচডালৰ অকণমান তলত ইয়াৰ পৰা বাওঁ হাতলৈ এনেকৈ বেকা আঁচ এডাল টানা আৰু এইটো তললৈ আনা। এতিয়া তলৰ পৰা ওপৰলৈ আৰু এইডাল গোলকৈ এনেকুৱা এটা ফুট দিয়া। ফুটটো সদায় ডাঙৰকৈ দিবা আৰু স্পষ্টকৈ দিবা। যিবিলাক আখৰৰ ফুট থাকে সেইবিলাক আখৰৰ ফুটটো সদায় স্পষ্ট হ'ব লাগে আৰু আখৰৰ য'ত ফুট নাথাকে তাত ফুট দিব নাপায়। উদাহৰণস্বৰূপে চাবা, যদি আমি এটা ক লিখোঁ আৰু কটোৰ যদি আমি সন্মুখতে এটা ফুট দি দিওঁ তেতিয়াহ'লে কটো অশুদ্ধ হ'ব। উদাহৰণস্বৰূপে এইটো ভুল হ'ব, কাৰণ ইয়াতে এইটো ফুট নাই কিন্তু আমি দিছোঁ। কিন্তু ইয়াৰ ফুটটো ক'ত আছিল? ইয়াতহে আছিল। ইয়াত আমি দিব লাগিছিল, কিন্তু ইয়াত আমি ফুট দিয়া নাই, গতিকে আখৰটো ভুল হ'ব। কটো এইদৰে লিখিবৰ কাৰণে তোমালোকে অকণমান বুদ্ধি কৰিব পাৰা। যেনে বাওঁ হাতৰ পৰা সোঁ হাতলৈ আঁচডাল টানিলোঁ, টানি আমি 3টা ফুট দিম। কেনেকৈ ফুট দিম? আঁচডালৰ অকণমান তলত এটা ফুট দিলোঁ, বাওঁফালে ইয়াত এটা ফুট দিলোঁ আৰু এই ফুটটোৰ ঠিক তলেদি আমি আৰু এটা ফুট দিলোঁ। এতিয়া লগাই দিলোঁ। তাৰপিছত আমি এই হাতীৰ শুৰৰ নিচিনা এইডাল দি দিলোঁ। হয়নে? মনত ৰাখিবা, এই ফুটটো স্পষ্টকৈ ডাঙৰকৈ দিবা। কিছুমানে আৰু এটা ভুল কৰে, এইখিনিলৈ ঠিকে থাকে, কেৱল এই যিটো হাতীৰ শুৰ বুলি যে মই কৈছোঁ এইডাল ইয়াতে দিয়ে। যদি ইয়াৰ পৰা দিয়ে তেতিয়াহ'লে আখৰটো ভুল হ'ল। এতেকে তোমালোকে মন কৰিবা যে আখৰটো আচলতে কেনেকুৱা সেইটো চাই ল'বা। কিছুমানে কটো এইদৰে অকণমান দীঘলীয়াকৈ লিখে আৰু একদম কৰ ডিঙিটো নোহোৱা কৰি দিয়ে, দেখিছানে? এইটো ক ভুল হ'ব। এই ফুটটো ডাঙৰ লাগিব, লগতে ডিঙিটো নাই। কিছুমানে আকৌ এই যিটো মই কটো লিখিবলৈ যাতে এই ডিঙিটো ইমান দীঘল কৰি দিয়ে, এতিয়া কটো কি হ'ব? দীঘল ডিঙি থকা যেন লাগিল, আখৰটো ধুনীয়া নেদেখি। গতিকে তোমালোকে কটো লিখোঁতে সদায় মনত ৰাখিবা যে অকণমান মাত্ৰ গেপ, আঁচডালৰ পৰা অকণমান ঠিক তলত। গতিকে এনেকৈ 3টা ফুট দি ল'বা, 3টা ফুট এনেকৈ আঁচ টানি দিয়া। তোমালোকে এইদৰে লিখিবলৈ যত্ন কৰিবা আৰু একেবাৰতে এই আখৰটো তোমালোকে 20 বাৰ বা 25 বাৰ লিখিবা আৰু আমাৰ যি হোৱাটছএপ গ্ৰুপ সেই হোৱাটছএপ গ্ৰুপত আপলোড কৰিবা ফটো মাৰি, হ'ব?